পক্ষপাতী নহওঁ আমি সবকে যিমান দোকানদাৰ আছে আমাৰ বজাৰৰ আণ্ডাৰত আমি সকলক অনুৰোধ জনাব বিচাৰিছোঁ তেওঁলোকে আহি দোকান খুলিলে হ'ল আমি সহায় কৰিম আমি প্ৰশাসনকো জনাইছোঁ এওঁলোকো থাকিব আৰু ভালদৰে বজাৰটো চলিব ভাল কাম কৰি আছে নিজে এখেত মাস্ক বিতৰণ কৰিছে তাৰপিছত মানুহৰ ভিতৰত এৱাৰনেছৰ কাৰণে মাইকিং কৰিছে আৰু আমাৰ এই বজাৰৰ আগত আপোনালোকে আহিছিল কেনেকুৱা আছিল পৰিস্থিতি এখেত অহাৰ পিছত অলপ হ'লেও চেঞ্জ হৈছে পৰিষ্কাৰ পৰিচ্ছন্নতা হৈছে আমি মানে এই আই চি পক্ষপাতী নহওঁ আমি সবকে যিমান দোকানদাৰ আছে আমাৰ বজাৰৰ আণ্ডাৰত আমি সকলক অনুৰোধ জনাব বিচাৰিছোঁ তেওঁলোকে আহি দোকান খুলিলে হ'ল আমি সহায় কৰিম আমি প্ৰশাসনকো জনাইছোঁ এওঁলোকো থাকিব আৰু ভালদৰে বজাৰটো চলিব ভাল কাম কৰি আছে নিজে এখেত মাস্ক বিতৰণ কৰিছে তাৰপিছত মানুহৰ ভিতৰত এৱাৰনেছৰ কাৰণে মাইকিং কৰিছে আৰু আমাৰ এই বজাৰৰ আগত আপোনালোকে আহিছিল কেনেকুৱা আছিল পৰিস্থিতি এখেত অহাৰ পিছত অলপ হ'লেও চেঞ্জ হৈছে পৰিষ্কাৰ পৰিচ্ছন্নতা হৈছে আমি মানে এই আই চি চাওক শুকুৰবাৰৰ কথা এইটো আমিও পৰস্পৰে শুনিব পাৰিছোঁ যে এনেকুৱা এই আমাৰ আই চি বজাৰত অলপ মাৰধৰ কৰিছে এইটো আপোনাৰ ক'ভিড প্ৰট'কল মেইনটেইন হোৱা নাই বুলি এনেকুৱা ব্যৱহাৰ কৰিছে যিহেতু এইটো শুনা কথা আমি দেখা নাই আৰু এইটো লৈ বজাৰ বন্ধৰ লগত কোনো কানেকশ্যন হ'ব নোৱাৰে কাৰণ বজাৰ বন্ধ ইয়াত চাওক গৰীব দুখীয়া মানুহ সদায় দোকানপাট কৰি ইয়াত চলি আছে এইবিলাক মানুহ যদি বন্ধটো অলপ সময়ৰ কথা কোৱা নাই অনিৰ্দিষ্ট কালৰ কথা কৈছে এইটো সম্ভৱ নহয় কাৰণ এইবিলাক বন্ধ কৰি যেনে তেনে কিবা নহয় কিবা এটা কাৰণতে আমাৰ গুৰুফেলা বজাৰ বন্ধ দি আছে আগৰ পৰাই আৰু এইবিলাক বন্ধৰ কাৰণে গুৰুফেলাবাসী আজি এফেক্টেড হৈ আছে গুৰুফেলা বজাৰটো একদম নিশ্চেষ হোৱাৰ নিচিনা অৱস্থাত হৈছে চাৰিওপিনে হাট বজাৰ মানুহবিলাক বহাই লৈছে কাৰণ গুৰুফেলা যেন তেনেতে মানে বজাৰ বন্ধ হয় এইকাৰণে আমি এই বন্ধৰ পক্ষপাতী নহওঁ আই চি এ জইন কৰাৰ পিছত আগে পিছে ভাল কামেই কৰি আছে এতিয়া ব্যক্তিগতভাৱে কোনোবাই মানুহ যদি আই চিৰ ওপৰত বেয়া পাইছে আইনৰ সহায় ল'লে হ'ল কাৰণ ভাৰতবৰ্ষত আইনৰ শাসন ৰুল অফ ল চলি আছে কোনো মানুহ আইনৰ উৰ্ধত নহয় আইনগত ব্যৱস্থা ল'ব বেলেগ কথা কিন্তু বজাৰ বন্ধ বা তেনেকুৱা বন্ধৰ লগত আমি বজাৰ সমিতি সমৰ্থন নকৰোঁ আৰু ব্যক্তিগত কাজিয়ালৈ সমূহীয়াভাৱে সমাজৰ এটা ক্ষতি সাধন কৰিবলৈ আমি নিবিচাৰোঁ গতিকে যিমান ডাঙৰে নেতা হওক পালি নেতাই হওক অফিচৰ মানুহেই হওক চৰকাৰী মানুহ হওক আইনগতভাৱে ব্যৱস্থা ল'ব আইনে এইটো চাব কিন্তু বজাৰ সমিতিৰ পৰা আমি কৈছোঁ যে বজাৰ বন্ধ কৰি সমূহীয়া ক্ষতি সাধন আমি নকৰোঁ